কবিতাটোৰ নাম ৰৌদ্ৰ কামনা, কবি হীৰেণ ভট্টাচাৰ্য। ইমান অলপতে বিচলিত হলে তোমাৰ বাৰু কেনেকৈ চলে? ইমান অলপতে বিচলিত হলে তোমাৰ বাৰু কেনেকৈ চলে? শিলোৱা এন্ধাৰে মোক এই বুলি ক'লে, কবি মই নাছিলো কোনো কালে। কবি মই নাছিলো কোনো কালে, ব্যৰ্থতাৰ এন্ধাৰে মোক মাথো সত্যক সহজে লবলৈ শিকালে। ব্যৰ্থতাৰ এন্ধাৰে মোক মাথো সত্যক সহজে লবলৈ শিকালে। কবি মই নাছিলো কোনো কালে। ধন্যবাদ। নাম নকওঁ, নামটো চিক্ৰেট। এটা সুন্দৰ সংগীতলৈ এটা সুন্দৰ সংগীতলৈ সংসাৰখন আগবঢ়াই যোৱাটো সুন্দৰ চমতা সদায় থাকিব, যিমান কাজিয়া থাকিব পাৰে, কিন্তু অন্তৰত সদায় মৰম থাকিব। অৱশ্যে এইটো ৰাইট আৰু সৰু কথা সদায় মনত ৰাখিব। যেনেকুৱা কোনে গান গাব?